So hey guys, welcome to my YouTube channel Saijo DX. আমি যাম আলি আই লিগাঙৰ কাৰণে তৰাপাত কাটিবলৈ। So আপোনালোকক আমাৰ পৰম্পৰা অকমান দেখাব বিচাৰিম। পেটলা দাম চক তৰাপাত বিচাৰি আমি বৰ্তমান গৈ আছো লিগাঙৰ কাৰণে, যেহেতু প্ৰস্তুতি চলাব লাগিব। তো আমি ভাবিছোঁ বেলেগ লোকেশ্যন চাম নেকি তৰাপাতৰ কাৰণে। তো বল ডেকাচ ইয়াত নাই অবিনাশ ব্ৰ নিউ লোকেশ্যন তৰাপাত কাটিবৰ কাৰণে। তাত আমি নাপালোঁ, যিটো প্ৰথমবাৰ লোকেশ্যন দেখাইছিলোঁ তাত আমি তৰাপাত আমাৰ যিমানটো পৰিমাণৰ তৰাপাতলৈকে নাপালোঁ। তো সেইকাৰণে আমি এতিয়া নতুন লোকেশ্যনত আহিছোঁ, আপোনালোকক দেখাম এতিয়া তৰাপাত কটা। এইখন অভাৱিছ বনাই আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। যেতিয়া সম্পূৰ্ণ হ'ব আপোনালোকক প্ৰপাৰ ভিডিঅ' অভাৱিছখনৰ ওপৰতে আপোনালোক পাইছিলোঁ। বহুত কষ্ট পাত্ৰ ৰাস্তা, কিন্তু কিছুমান বোলে ইয়াত প্ৰব্লেম বোলে এইপিনে যাব নোৱাৰি, সেইটো কাৰণে আমি এইপিনে যাব নোৱাৰিম, আকৌ বেলেগ এটা ৰাস্তা বিচাৰিব লাগিব। তো বলক বেলেগ ৰাস্তা বিচাৰিম। ফাইনেলি আমি ইয়াতে তৰাপাত কটা আপোনালোকে দেখিছে। তৰাপাত কাটি আছোঁ। $15,000 তৰাপাত টাৰ্গেট আছে। তৰাপাত থাকোঁতে কটাইখনে হাই থাকিল, এতিয়া কটাইখন বিচাৰিব লাগিব, উপায় নাই, বেলেগৰ কটাই আছিলে ন, কটাইখনকে বিচাৰোঁ অকণমান টাইমৰ কাৰণে। এতিয়া আমি কটা তৰাপাতখিনি লৈ আমাৰ আলি আই লিগাং পতা স্থলীলৈ আমি গাড়ীত উঠাই গৈ আছোঁ। এইটো আমাৰ মিচিং চাংঘৰ, য'ত আমাৰ ইয়াত মেম আছে, আৰু ইয়াত আমাৰ যোনটো মিচিঙৰ আমাৰ যোনটো থলুৱা সাজ, যোনটো চাইমদ বুলি কয়, এইটো আমাৰ ইয়াতে বনোৱা হ'ব। ইয়াতো এইপিনে হওক, আপোনাক চাইমদ বনোৱা দেখাইছোঁ, ইয়াত বনাব চাইমদ। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, কিন্তু যেতিয়া সম্পূৰ্ণকৈ বনাই ল'ব তেতিয়া আপোনালোকক প্ৰপাৰ ভিডিঅ' ইয়াৰ ওপৰত দিয়া হ'ব, কেনেকৈ বনায়, কিকৈ বনায়। আৰু এইখন চাওক, আমাৰ ইয়াতে এতিয়া আপোনালোকক লিগাঙৰ আমাৰ যিবোৰ প্ৰস্তুতি চলিছে সেই তাক দেখুৱাইছোঁ। এইপিনে হওক, এইটো ষ্টেজ, ইয়াত আমাৰ নাইট প্ৰগ্ৰেম হ'ব, যিহেতু 16 তাৰিখে আমাৰ কমিটি কাউণ্টাৰ। চাৰিখন পঞ্চায়তৰ মানুহ আহিব, তো আমি মানুহখিনি আমাৰ ইয়াতে খোৱা বোৱা ব্যৱস্থা কৰি দিছে। আপোনালোকে পাৰ ভিডিঅ' 16 তাৰিখে পাব আমাৰ লিগাঙৰ। ইমানলৈকে চালে যদি নিশ্চয় আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে, তো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ফাগুনৰ প্ৰথমটো বুধবাৰে, যিহেতু আমাৰ মিচিঙৰ বিহু আলি আই লিগাং, তো ইয়াতে পতা হ'ব। এতিয়া বনাই আছে, সম্পূৰ্ণ হোৱা নাই, আপুনি